नमस्कार बंधु बान्धवी सकल आशा करिছো আপোনালোকে বহুত ভালে আছে। আজি মই এটা নতুন বিষয় লৈ আপোনালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছো। আজিৰ বিষয়টো হল যে আমি শিশুসকলক কেনেদৰে পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰো। তাৰ বিষয়ে আজি মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ লগত আলোচনা কৰিম। হেয়েহে আপোনালোকে ভিডিঅ'টো শেষ নোহোৱালৈকে চাই থাকিব আৰু যদিহে মোৰ কথাবোৰ আপোনালোকক ভাল লাগে তেতিয়া হলে মানৱীয়তা দৃষ্টিভংগীৰ ফালৰ পৰা মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব। আপোনাৰ সেই সামান্য সাবস্ক্ৰাইবটোৰ বাবে মোৰ বহুত উৎসাহ জাগিব আৰু পিছলৈ এনে ধৰণৰ ভিডিঅ' বনাবলৈ মই অনুপ্ৰেৰণা পাম। এইবাৰ মই আসল কথালৈ গৈ আছো যে শিশুসকলক আমি পঢ়াৰ প্ৰতি কেনেদৰে আগ্ৰহী কৰি তুলিব পাৰো। কিন্তু এই কথাখিনি কোৱাৰ আগতে মই এইখিনি কথা কৈ ল'ব বিচাৰো যে শিশু কি, যে শিশু হল এক নিষ্পাপ। সকলো শিশুৱে নিষ্পাপ হয়, কিন্তু শিশুৰ মাজত কিছুমান সহজাত প্ৰবৃত্তি থাকে। এই সহজাত প্ৰবৃত্তিবোৰ শিশুৱে জন্মসূত্ৰে লাভ কৰে। যেনেকৈ শিশু অনুকৰণ প্ৰিয় হয়, শিশু কৌতূহল প্ৰিয় হয়, শিশুৱে আত্মকেন্দ্ৰিক হয় আৰু শিশুৱে হিংসুক স্বভাৱৰ হয়। কৌতূহল হোৱাৰ বাবে শিশুৱে কোনো না কোনো এজনক সি অনুকৰণ কৰে আৰু কৌতূহল হোৱাৰ বাবে সদায় নজনা কথাটো জনাৰ বৰ আগ্ৰহী হৈ থাকে। যদি শিশুক কোৱা হয় যে তাতে নাযাবা, সি সেই মাত্ৰকে সি তাতে যাব। মানে নাযাবা বুলি কোৱাৰ লগে লগে শিশুৰ মনত ভাৱ হয় যে মোক কিয় যাবলৈ বাধা কৰিলে। তাৰ পিছত আত্মকেন্দ্ৰিক মানে শিশু কেৱল নিজৰ ভালটোহে বুজে, অকল ঘৰখনৰ মাজত তেওঁকে প্ৰিফাৰেন্স দিব লাগে বুলি সি ভাবে। সেয়ে শিশু আত্মকেন্দ্ৰিক হয় আৰু হিংসুক স্বভাৱৰ হয়। শিশুৰ জন্মসূত্ৰে সি হিংসুক হবলৈ শিশুৱে যেতিয়া প্ৰায় 9 মাহৰ পৰা 9 মাহ 10 মাহৰ পিছৰ পৰা শিশুৱে হিংসা কৰিবলৈ শিকি যায়। যে নিজৰ মাতৃয়ে যদি অন্য এজন শিশুক যদি কোলত লয় বা মৰম কৰা দেখা পায়, নিজ সন্তানজনৰ খং উঠে বা অভিমান কৰে বা কান্দি দিয়ে। এইবোৰ আমি পৰিলক্ষিত হওঁ। আৰু এই আচৰণবোৰৰ ওপৰত ভিত্তি কৰি মই আজি এই ভিডিঅ'টো সম্পূৰ্ণ কৰিবলৈ গৈ আছো। যে এইখিনি কথাৰ ওপৰত ভিত্তি কৰি মই কিছুমান কথা দুটা ভাগত ভাগ কৰিছো। যে শিশুক আমি কোনবোৰ ব্যৱহাৰ কৰিব লাগে আৰু কোনবোৰ ব্যৱহাৰ কৰিব নালাগে। আগতে নালাগে খিনি কৈ আছো, তাৰ পিছত কৰিবখিনি কম। যে নালাগে খিনি হল যে শিশুক কেতিয়াও জোৰ জবৰদস্তিকে বা মাৰপিট কৰি পঢ়া বা পঢ়িব লাগিব বুলি আপোনালোকে কেতিয়াও নকব। এই কামৰ পৰা আপোনালোকে সম্পূৰ্ণভাৱে বিৰত থাকক। 2 নম্বৰত শিশু কৌতূহল প্ৰিয় হয়। শিশু কৌতূহল প্ৰিয় হোৱাৰ বাবে শিশুৱে প্ৰশ্ন কৰি বহুত ভাল পায়, বহুত প্ৰশ্ন কৰে শিশুৱে। আৰু এই প্ৰশ্নবোৰৰ উত্তৰবিলাক আমি কেতিয়াবা অতিষ্ঠি হৈ যাওঁ আৰু আমি কি কৰো, ধমকি মাৰি দিওঁ। কিন্তু আপোনালোকে এই কামৰ পৰা সম্পূৰ্ণ বিৰত থাকক। শিশুক কেতিয়াও ভুল তথ্য নিদিব, শিশুৰ প্ৰশ্নৰ উত্তৰৰ কেতিয়াও ভুল তথ্য নিদিব আৰু শিশুৰ প্ৰশ্নক লৈ আপুনি তাক কেতিয়াও গালি গালাজ নাপাৰিব। 2 নম্বৰ গল। 3 নম্বৰ, শিশুক কেতিয়াও তিৰস্কাৰকে কথা নকবা। শিশুক তিৰস্কাৰ কৰি আপুনি কেতিয়াও কথা নাপাতিব। আৰু 4 নম্বৰত, শিশুক এনেকুৱা ভাষা কেতিয়াও ব্যৱহাৰ নকৰিব যে শিশুৱে অইন শিশুক কৈ নিজক কমজোৰ বুলি ভাবলৈ নিজে বাধ্য হয়। এনে ধৰণৰ কথা আপোনালোকে কেতিয়াও ব্যৱহাৰ নকৰিব। ইয়াৰ পিছত এইখিনি গল নকৰাখিনি। এইবাৰ কি কৰিব লাগিব এইখিনি এইবাৰ কম। যে শিশুক পঢ়িব নালাগে বা পঢ়িব আহা এইখিনি যদি বিৰত থকা হয়, তাহলে আমি কৰিম কি? যে আমি ইয়াকে কৰিম যে কিছুমান আমাৰ ওচৰে পাজৰে কিছুমান পঢ়া শুনাৰ প্ৰতি আগ্ৰহী শিশু থাকে। কিছুমান দুখীয়া ঘৰৰ সেনেকুৱা শিশু থাকে বা সেইবিলাক লৈ কোনো কথা নাই, মানে শিশু হলে হল। সেই শিশুসকলক লৈ আপোনালোকে নিজৰ ঘৰত লৈ আহক। আপুনি নিজৰ ঘৰত সেই শিশুবিলাকক লৈ আহক। লৈ আহি 2জন 3জন যিকেইজনে হয় সেই শিশুসকলক লৈ আহি আপুনি পঢ়াওক। কিন্তু আপোনাৰ শিশুজনক পঢ়াৰ কথা ক'ব নালাগে।
আপোনালোকে বেলেগ শিশুক লৈ আহি ঘৰত পঢ়াওক। যেতিয়া এইখিনি কৰিব, আপোনাৰ শিশুজন এবাৰো নকোৱা সত্ত্বেও সি কিতাপ লৈ আহি আপোনাৰ সন্মুখত উপস্থিত হ'ব আৰু ক'ব মা মোক পঢ়োৱা। কাৰণ শিশুৱে হিংসুক স্বভাৱৰ হয়। 2 নম্বৰ, শিশুক সকলো বস্তু বিশ্লেষণাত্মকভাৱে কৈ যাওক। শিশুক সকলো কথা বিশ্লেষণাত্মকভাৱে ক'ব, কাৰণ শিশু কৌতূহল প্ৰিয় হয়। ধৰক যিকোনো বস্তু, যে ধৰক পানীটোৰ লগত আপুনি পানী ৰিলেটেড আপোনাৰ শিশুৰ বয়স অনুযায়ী আপুনি যিখিনি সম্ভৱ পানীৰ লগত ৰিলেটেড গোটেইখিনি কথা কৈ যাব। এপেলটো যেতিয়া খাব দিব এপেলৰ কথা কৈ যাব। ধৰক মেকুৰী পোৱালিটো দেখিলে মেকুৰীৰ কথা কৈ যাব। ঠিক সেইদৰে কথাবিলাক তাক বিশ্লেষণতভাৱে যিমান সম্ভৱ আপুনি কথাবিলাক কৈ তাৰ লগত সদায় যিমান পাৰে সময় দি কথা পাতি থাকক। তেতিয়াহ'লে চাব আপুনি পুথিগত কিতাপতকৈ সি বাস্তৱিক জীৱনৰ বহুত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ'ব। 3 নম্বৰত, শিশুক সৰু সৰু কামক লৈয়ে বহুত উৎসাহ দিয়ক। সৰু এটা কিবা যদি এটা ছবি আঁকে বা কিবা এটা সৰু এটা অংক কৰি দেখুৱাই আপুনি তেতিয়া তাক ইমান বেছি উৎসাহ দিয়ক যি সি বহুত পাৰে, সি বহুত পাৰ্গত। এইখিনি ভাৱ তেওঁৰ মনত বহুৱাই দিয়ক। তেতিয়া চাব তাৰ মনত বহুত উৎসাহ হ'ব। সি নিজকে বহুত পাৰ্গত বুলি অনুভৱ কৰিব আৰু সি পঢ়াৰ প্ৰতি নিজেই আগ্ৰহী হৈ যাব। 4 নম্বৰত, যে শিশুক কিছুমান বৈজ্ঞানিক, কিছুমান দাৰ্শনিক সেইসকলৰ সৰুকালৰ জীৱন কাহিনীবিলাক শুনাওক আৰু শিশুৰ আৰু কিছুমান কামৰ লগত সেই বৈজ্ঞানিক বা সেই দাৰ্শনিকসকলৰ জীৱনৰ লগত সাদৃশ্য ৰাখি কথাবিলাক মিলাই কৈ যাব। তেতিয়াহ'লে চাব সিও সেই বৈজ্ঞানিকজনৰ নিচিনা হ'বলৈ তাৰ মনত এক উৎসাহ জন্ম হ'ব আৰু লাহে লাহে আপুনি ইয়াৰ সুফল পাব। এইবিলাক এনেকুৱা ধৰণে যদি আপোনালোকে কৰি থাকে, শিশুক যদি এনেদৰে সময় দি থাকিব পাৰে, আপুনি চাব আপুনি নাৰ্চাৰীৰ শিক্ষাখিনিয়ে হওক বা 1, 2, 3, 4 এইখিনি যিখিনি পুথিগত শিক্ষা আছে তাৰ উপৰিও সি বাস্তৱিকভাৱে সি বাহ্যিক জগতৰ বহুত কথা শিকিবলৈ সম্ভৱ হ'ব আৰু যিটো তাক আগৰ দিনবিলাকত বিগত এই কথাবোৰে আগৰ দিনবিলাকক তাক বহুত সহায় কৰিব। আৰু এই কথাবোৰ মোৰ কেৱল মাত্ৰ মোৰ এক ব্যক্তিগত অনুভৱহে আছিল। কাৰণ মই এজনী শিক্ষয়িত্ৰী হোৱা হেতুকে মই শিশুসকলক বহুত ওচৰৰ পৰা মই অনুভৱ কৰোঁ আৰু এইখিনি কথাৰ ওপৰত আৰু সেই শিশুসকলৰ সেই চৰিত্ৰবিলাকৰ ওপৰত ভিত্তি কৰি মই এই কথাবিলাক কিছুমান মই সিদ্ধান্তত উপনীত হৈছিলোঁ আৰু সেই কথাখিনিয়ে মই আপোনালোকৰ ওচৰত মই আজি শ্বেয়াৰ কৰিলোঁ। ইয়াতে যদি মোৰ কোনো ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰিব। ধন্যবাদ।